Hi friends, মই মিয়াঙ্কিয়া আপোনালোক সকলোকে উপৱন চেনেলৰ আদৰণি জনাইছোঁ। আজি মই এখন দহা খাবলৈ ওলাইছোঁ। কাৰ দহা আপোনালোকে থামনেল চাইটো ধৰিব পাৰিছে। হয়, মই আজি লুই মামাৰ ঘৰত দহা খাবলৈ ওলাইছোঁ। ব'লক আপোনালোকক পৰিৱেশটো দেখুৱাম। মই এতিয়া এতিয়াৰে আহি গোবিন্দপুৰ পালোহি। ৰেল ক্ৰছিং পাৰ হ'লে মৰাণকেৰি গাঁৱত উপস্থিত হ'ম। মই এতিয়া পালোহি। মই এতিয়া লুৰি মামাৰ ঘৰত সোমাইছোহি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আজি দহাৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া ককা। এয়া চাহ জলপান চলি আছে। সকলো ঠাইতে চাহ জলপানৰ ব্যৱস্থা কৰা আছে। এয়া বৈকুণ্ঠপুৰী। ভকত বৈষ্ণৱসকল বহি আছে। এফালে মামাৰ পিণ্ড দিয়া নীতি নিয়ম কৰি আছে। এতিয়া বৌতী নৈত পিণ্ড দিব গৈছে। মই এতিয়া ভিতৰৰ পৰিৱেশ আপোনালোকক অলপ দেখুৱাই দিছোঁ। আধ্য শ্ৰাদ্ধলৈ অহা লোকক বহিবলৈ ৰভাখন দিয়া হৈছে। এইবিলাক অসমবাসী ৰাইজৰ মৰম। এখন সুবিশাল ৰভা, য'ত খোৱা বোৱা ব্যৱস্থা কৰা হৈছে। কিমান মানুহে একেলগে খোৱা বোৱা কৰিব পাৰিব আপোনালোকে অনুমান কৰিব পাৰিছেই। কামবিলাক পূৰ্ণ গতিত চলি আছে। কাইলৈৰ কাৰণে যোগাৰ ৰাতিপুৱাই কৰা হৈছে। আইসকলে অহৰহ তামোল চাহৰ ব্যৱস্থা কৰি আছে। এতিয়া বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি কৰা হ'ব। মামা আহিছে।
আইতাৰ আত্মা শান্তি পাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পুনৰ ভকতৰ মাজলৈ আহিছোঁ। মোৰ ক'বলৈ বেয়া লাগিছে, তথাপিও এই কামটো মোৰ বহুত ভাল লাগে। মানে ভকতৰ ভোজ। এতিয়া মামাৰ ঘৰৰ ভিতৰখন দেখুৱাই দিছোঁ। এইবিলাকতো ধৰিব পাৰিছেই। মই আজি 10 দিনীয়া দহা যিমানখিনি পাওঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আকৌ লগ পাম।